জীৱৰ বিজ্ঞানৰ কোষ কি? আমি জানো যে অট্টালিকা এটা ইটাৰে বনোৱা হয়, হাজাৰ হাজাৰ ইটাৰৰ সমষ্টিৰে এটা অট্টালিকা হয়। ঠিক তেনেদৰে হাজাৰ হাজাৰ কোষৰ সমষ্টিৰে এটা মানৱ শৰীৰ গঠিত হয়। একেবাৰে সহজ। এটা কোষ কি? যে কোষ হ'ল প্ৰত্যেক জীৱৰ শৰীৰ গঠন আৰু জীৱন কাৰ্যৰ একক হ'ল কোষ। ই জীৱৰ দেহৰ ক্ষুদ্ৰতম একক। এটা কোষেৰে গঠিত জীৱৰসমূহক এককোষী আৰু বহু কোষৰ সমষ্টি দেহক বহুকোষী বোলা হয়। কোষত সাধাৰণতে দুটা বিশেষ অংশ থাকে, কোষ পৰক আৰু কোষ কেন্দ্ৰ। ইয়াৰ চাৰিওফালে এখন আৱৰণ থাকে। উদ্ভিদৰ ক্ষেত্ৰত ইয়াৰ উপৰিও এখন ডাঠ কোষ বেৰ থাকে। কোষ পৰকত বিভিন্ন ধৰণৰ কোষাংগ থাকে। সাধাৰণভাৱে কোষসমূহক দুটা ভাগত ভগোৱা হৈছে, প্ৰকোষ কেন্দ্ৰীয় আৰু সংকোষ কেন্দ্ৰীয়। প্ৰকোষ কেন্দ্ৰীয় কোষৰ কোষ কেন্দ্ৰ নাথাকে। ইয়াত কিছুমান কোষাংগ নাথাকে। মানুহৰ শৰীৰত প্ৰায় 10 ট্ৰিলিয়ন 10^13 কোষ থাকে। কোষৰ আকাৰ আকৃতি বিভিন্ন ধৰণৰ হয়।